তো বন্ধুসকল এইটো নে কিহৰ গাৰ্ড হয় মই আপোনালোকক দেখাই যাবলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টত চাবচোন কিহৰ গাৰ্ড হয়, চাই গৈ থাকিব। এয়া মই গৈ আছোঁ, লাইটৰ পোহৰটো দিয়া আছে ইয়াৰ ভিতৰত, মানে ভিতৰত লাইট নহ'লে চব অন্ধকাৰৰ দৰে হৈ থাকে, সেই লাইট দিয়া হৈছে। এয়া চাওক, এক নলা আঁতৰে আঁতৰে লাইট দিয়া আছে। আৰু এই গছৰ পষ্ট দেখিবলৈ পাইছে, এই গছৰ পষ্টটো 2 ফুট বা 3 ফুট আঁতৰে আঁতৰে দিয়া আছে। এয়া চাওক, ওপৰত হেড টাইট দিয়া আছে যাতে ওপৰৰ পৰা পৰি মানুহৰ গাত নপৰে, সেইবাবে লগাই দিয়া আছে। এয়া চাওক, মানে টেনশ্যন কৰিবলৈ নাই, ভয় নাই, ধুনীয়াকৈ হেড পষ্ট চব দিয়া আছে। তো বন্ধুসকল চাই গৈ থাকক, মই দেখুৱাই গৈ আছোঁ। এয়া চাওক, এইফালে অন্ধকাৰ হৈ আছে, এইফালে লাইটৰ সুবিধা কৰি দিয়া নাই, এইটো চাইডত আছে লাইটৰ সুবিধা। মই গৈ আছোঁ, এয়া ধুনীয়াকৈ হেড পষ্ট দিয়া আছে। আৰু ইফালে মানুহেনো কি কৰি আছে মই আপোনালোকক দেখুৱাই যাম। খাই দিছ এইটো চাইডতো আছে, ইয়াত ইফালে আছে এটা গাঁত আৰু ইফালে এটা আছে। মই বাৰু নাযাওঁ, আকৌ ৰিটাৰ্ণ আহি গৈছোঁ। মই কয়লা কাটি কয়লা বুকি মোৰ ভাগৰ লাগি গ'ল। ইয়াৰ গাঁতৰ ভিতৰত চাইছে কেনেকৈ ৰেষ্ট লৈ আছে, কোনোবাই চাহ তাহ খুৱাই খাই আছে, কিছুমানে গান লগাই গান শুনি আছে। ইয়াৰ চব গাঁতৰ ভিতৰত কেনেকৈ এনজয় কৰি আছে। আপোনালোকে আকৌ কাম কৰিবলৈ ট্ৰাই কৰি চাওক। তো বন্ধুসকল আপোনালোকে নিশ্চয় ধৰিব পাৰিলে এই গাঁতটোনো কিহৰ গাঁত আছিলে। এয়া চাওক, চব কয়লা কাম কৰা মানুহে আছে ইয়াত। এইফালে কয়লা কাটি আছে, চাওক কেনেদৰে কয়লা কাটি আছে। পুৰা খাৰা হৈ কয়লা কাটি আছে। এয়া চাওক, চব কয়লা, পুৰা কয়লা আছে ইয়াত। পুৰা 10 ফুট 12 ফুটৰ দৰে কয়লা আছে হাইট। হাই গাইস, এটা আমার টকলো বাবাজি ফটো তুলেছে। টকলো এটা আমার ফটো তোলাতো।
তো বন্ধুসকল মই ভিতৰৰ পৰা এয়া বাহিৰত ওলাই আহিলোঁ। এয়া বাহিৰত কয়লা কাম কৰা মানুহ বহি আছে, এয়া চাওক খাং লৈ বহি আছে এয়া। আৰু কয়লা গাঁত 3টা আছে, ইফালে এটা আছে, মাজত এটা আছে আৰু ইফালে কাণত এটা আছে। এয়া কয়লা বুকি আহি আছে মানুহ। তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ।